গাহৰি মাংস খাই ভাল লাগে কমেণ্ট কৰি জনাব মোক মই আনি দিম আধা কেজি হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল চ' এনে এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মানে আজি মই ভিডিঅ' ষ্টাৰ্টিং কৰি দিছোঁ আপোনালোকে চাই কিনি গম পাইছে চাগে তো মানে আমাৰ মিচিংসকলৰ কবাং বুলি কয় কটকটি চিৰি তো কবাঙত বহি মই এতিয়া আজি ভিডিঅ' ষ্টাৰ্টিং দিছোঁ চাব পাৰে আপোনালোকে তো আজি মই কি কাৰণে ইয়াত ষ্টাৰ্টিং দিলোঁ ভিডিঅ'টো তো মানে আপোনালোকক ক'ম তো লাহে লাহে ক'ম ন ইমান কিবাকে নকওঁ এইটো চাওক মিচিংসকলৰ মানে কবাং বুলি কয় মানে বাইদেৱে মোক আজি মাতিছিলে তোমাৰ কাৰণে গাহৰি মাংস বনাই থৈ দিছোঁ তুমি খাবলৈ আহি যাবা বুলি কৈছে সেইকাৰণে মানে মই অলপ আহিলোঁ আৰু মাংস খাবলৈ ক'ত গ'ল জানো বাইদেউ এটি নাই ঘৰত কোনেও নাই এইটো ভিতৰত আছে চাগে ৰুমৰ ভিতৰত হাই সেইপিনি আছে দাদা ছোৱালী হয় ই আগতে ওলাইছে আৰু ক'ত গ'ল তুমি ইয়াত লুকাই আছা ন সেই পিনি আছে আমাৰ বাগিনী মানে বাইদেউৰ ছোৱালীজনী অলপ আইনাত চাই লওঁ ন গাছ কেনেকুৱা লাগিছে অলপ ভালেই লাগিছে ন আইনাত চালে এইটো চাওঁ মানে কি বনাই থৈ দিছে এইটো আপোনালোকে জানো কি মিচিংসকলৰ কিবা হয় য'ত নেকি আমাৰ আলি আই লৃগাং আহে তেতিয়া মানে এইটো এনেকুৱা হাতত বান্ধি নাচিব লাগে ন আপোনালোকক দেখাই দিছোঁ কেমেৰাটো দুটা আছে আৰু ইয়াতো এটা আছে আৰু কি আছে আৰু বেছি নাই আৰু ক'ৰবাত লুকা থৈছে নেকি ইটা ইয়াত আছে তো সেইবোৰ বাদ দে নাই কোনেও নাই মানে ঘৰত ক'ত গ'ল জানো বাইদেউ এতিয়া তো একো নহয় বলক এতিয়া আমি এতিয়া খাই লওঁ নেকি ন আপোনালোকে চাই থাকোঁ ভিডিঅ'টো তো মানে বাইদেউ মোক কি কৰি থৈ দিছে এইটো খাবলৈ কাৰণে চব গাহৰি মাংস গাহৰি আছাম ট্ৰেক্টৰ পূৰা এতিয়া খাই আছোঁ ভাতৰ লগত আৰু সেইপিনি চাব পাৰে পূৰা মাংস বা ইমানটো কোনে খাব পাৰিব ন তো চাই থাকোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যে মই কিমান খাব পাৰোঁ গাহৰি মাংস ন ৰাইজ আৰু সেইপিনি আছে বাগিনী আৰু পূৰা মানে গাহৰি মাংস খাবলৈ কাৰণে মোক থৈ দিছে এইটো চাওক কিমান খাব পাৰে বুলি বনাই থৈ দিছে গাহৰি মাংস এইটো চাব পাৰে আৰু সেইপিনি আছে মানে ভাতৰ লগত খাই আছোঁ চব্জি একো নাই আৰু চব্জি ইয়াতে আছে এইটো চাব পাৰে আপোনালোকে এইটো চাব পাৰে চব্জি গাহৰি মাংস বা আৰু এইপিনি আছে নিমখ জলকীয়া নাই কিন্তু দেই অকল নিমখে আছে আৰু এইপিনি আছে গিলাচ পানী খাব লাগে ইয়াৰ পৰা আৰু সেইটো চাওক মানে ইমান ডাঙৰটো কেনেকুৱা খাম ভাই ইমান মজা লাগিব ন চাওক গাইছ বাপৰে ইমানটো কোনে খাব পাৰিম গাইছ তাৰমানে আমাৰ মিচিং গড়কেইটা আপোনালোকে চাব পাৰে কেনেকুৱা বনাই থৈ দিয়ে গাইছ বায়েতো বহুত মৰম কৰে সেইটো কাৰণে মানে আজি গাহৰি মাংস খাবলৈ মাতিলে আৰু তো মানে ময়ো আহি গ'লোঁ খাবলৈ ন কোনে ইমান খাব পাৰে গাহৰি মাংস বা আছাম ট্ৰেক্টৰ খাব পাৰে কমেণ্ট কৰি জনাবচোন মোক কমেণ্ট কৰক এতিয়া কৰক মই খাই দিলোঁ এইটো চাওক অলপ এটা খাই দিলোঁ মাংস আৰু লেগ পিচটো আছে ইমান ডাঙৰটো আছে সেইটো কাৰণে তাৰমানে এতিয়া মানুহবিলাক খাই শেষ পেলালোঁ আৰু এইপিনিও চাব পাৰে চব প্ৰথম মানে অলপে বাধ্য আছে আৰু নাই
তো খালোঁ গাছ বহুতে খালোঁ পেটটো বহুত ডাঙৰ হৈ গৈছে মানে তাৰমানে এইটো চাওক চব খাই পেলাই আদা খাই পেলালোঁ আদা খাই কিনি সেই আৰু তলত আছে হাঁহকেইটা এইটো চাওক আৰু বাইদেউ কি নাই কোনেও নাই দুটা থৈ আছে দাদা ছোৱালী আৰু বাগিনটোৱে আছে আৰু কোনেও নাই তাৰমানে বাইদেউটো আৰু কোনে গাহৰি মাংস খাই ভাল লাগে কমেণ্ট কৰি জনাব মোক মই আনি দিম আধা কেজি দেই গাইছে আৰু এইটো আছেই গাহৰি মাংস এইটো চাওক গাইছ বাপৰে ইমানটো গাহৰি মাংস বাপৰে বাপ মোৰ কাৰণে বনাই থৈ দিছে গাইছ মোক বাইদেৱে গেছ ইমান মৰম কৰে ন আপোনালোকক কৰে নে নকৰে মোক কমেণ্ট কৰি জনাবচোন কৈছে খাবই নোৱাৰে আৰু মানে বেছি খালেও মানে অলপ কিবা হয় ন কিমান খাব কিমানো খাব পাৰিব ইমানে খাব পাৰি মানুহ নোৱাৰো হাত ধুই দিওঁ বেছি খাব নোৱাৰো কি কৰিম ন আপোনালোকে খাব পাৰে যদি কমেণ্ট কৰি জনাবচোন কোনে কিমান খাব পাৰে মইতো নোৱাৰো তাৰমানে ইমানটো খালোঁ আৰু আটাটো খালোঁ কিমান হ'ব 1 কেজি মান হ'ব চাগে ইমানটো 1 কেজি নহ'ব 3 পোৱা ইমানটো খাই দিলোঁ আৰু মই ইমানটো খালোঁ